ঐ পাগলী কি চাই আছো এনেকে মনে মনে ভয় খুৱাই মাৰিবি দেই তই কেতিয়াবা মোক বাইদেৱে যে কি কথাবোৰ কয় পায় শুনক কম নব আপোনাক যে বৰ বেলেগ ধুনীয়া যেন দেখিছে ক আপোনাক শ্বুটিং কৰা আগতে নাই দেখা নহয় নব এতিয়াই দেখিছো ক কেনেকেনো দেখিবি হয় 3 দিন শ্বুটিং কৰিছিলো হে মই খিনাম বুলি তই কিনো বন দৰৱ খোৱালি একেবাৰে এসপ্তাহ পৰি থকা নাই মই বিচনাত ও ভগৱান নব আপুনি খিনাব বুলিয়ে দিছিলো মোক মই দৰৱটো বনাই আমাৰ মায়ে বনাই আকৌ দৰৱটো এনাই টকা শিকিছিলে মায়ে তইহে কিবা গণ্ডগোল কৰিলি হপায় সেই দৰৱটো বনোৱাত আৰু নাখাও দেই ভগৱান যি হয় হৈ যাওক আৰু বাইদেউ আপুনি যে খিনালে খালি দেই দৰৱটোৱে যে কাম কৰিলে তেওঁ আয়ো তোৰ দৰৱটোৱে খিনোৱা নাই মোক এই বেমাৰত যে পৰিলো তোৰ দৰৱটো খাই এসপ্তাহ সেইকাৰণে চাগে অলপ ক্ষীণ হলো নেকি হলো জানো ক্ষীণ মই নাই হোৱা দেই যি নহলেও যে আপোনাক যে বৰ ধুনীয়াজনী দেখিছো নব বাইদেউ সঁচাকে বৰ ধুনীয়াজনী দেখিছে একদম মডেলিং যেন নিচিনা দেখিছে হ'ব হ'ব পিছে তই যে মোক বাইদেউ নহলে নব এই দুটাৰ ভিতৰত যে এটা বুলিহে মাতিবি তই দুইটা মাতো যে নবৌ এবাৰ বাইদেউ এবাৰ তই এবছৰ হ'ল নহয় তোৰ আমাৰ ইয়াত কাম কৰা আমাৰ ঘৰত কাম কৰা তই কি বুলি মাতিবি মোক তাকেই ঠিক কৰিব নোৱাৰিলি নেকি নব আজিৰ পৰা যে মোৰ একেবাৰে ভুল নহয় নব আজিৰ পৰা মই আপোনাক নব বুলিয়ে মাতিম ক বাইদেউ বুলি নামাতো মডেলিং নব হ'ব হ'ব ঐ তই যা এতিয়া বুবু মাইনাক চাগে যা সি আমনি কৰিব লাগিলে নহয় মোৰ যে কোনো কামেই নহব মোৰ চেনেল ফেনেল এইবোৰ একো কৰাই নহব বুজিলি যা যা চাগে তাক হ'ব হ'ব নব মই গৈছো মই বুবু মাইনাক চাংগে দেই নব সঁচাকে দেই আপোনাক ইমান ধুনীয়াজনী দেখাইছে যে একদম চাই থাকিবলৈ মন গৈছে ক মোৰ গোটেইজনী কি যে এজনী কৰিশ্মা কাপোৰ নেকি যে সেইজনী যে দেখাইছে আপোনাক হ'ব হ'ব যা যা তই যা এতিয়া হ'ব মই যাওঁ ওপৰলে পাগলীজনী এজনী কিনো কথাবোৰ কৈ দিয়ে সঁচাকে মই ক্ষীণাইছো জানো বাৰু সঁচাকে কৰিশ্মা কাপোৰ নিচিনা দেখে জানো বাৰু মোক কৰিশ্মা কাপোৰ পুৰণা হ'ল নহয় দীপিকা বুলি কোৱা হলে বেছি ভাল লাগিলেহেঁতেন ন হওক আৰু কৰিশ্মাটোৱে কাম চলাই লওঁ আৰু